নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল বৰ্তমানে আপোনালোকে যিখিনি কুকুৰাৰ পোৱালি দেখিবলৈ পাইছে এইখিনি হৈছে সোণালী কুকুৰাৰ পোৱালি আৰু এই সোণালী কুকুৰাৰ পোৱালিবোৰৰ বয়স হৈছে 22 দিন আৰু ৰাতিপুৱাৰ সময়। আৰু এই ভিডিঅ'টোত আমি আপোনালোকক জনাম যে 22 নম্বৰ দিনাখনলৈকে এই সোণালী কুকুৰাৰ পোৱালিবোৰে দানা কিমান খালে আৰু 22 দিনত ইহঁতৰ ওজন কিমান হয় সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাব। আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো বজাই দিব। চাওক বন্ধু বান্ধৱীসকল বৰ্তমানে আমাৰ লগত 290টা সোণালী কুকুৰাৰ পোৱালি আছে আৰু এই 290টা সোণালী কুকুৰাৰ পোৱালিয়ে 1ৰ পৰা 22 নম্বৰ দিনাখনলৈকে প্ৰায় 70 কেজি দানা খালে। ইহঁতক আমি 50 কেজি প্ৰি ষ্টাৰ্টাৰ দানা খাবলৈ দিছিলো আৰু তাৰ পাছৰ পৰা ইহঁতক আমি ষ্টাৰ্টাৰ দানা খাবলৈ দি আছো আৰু ইহঁতে প্ৰায় 20 কেজি ষ্টাৰ্টাৰ দানা খালে। মানে প্ৰি ষ্টাৰ্টাৰ আৰু ষ্টাৰ্টাৰ মিলাই ইহঁতে এতিয়ালৈ 70 কেজি দানা খালে আৰু ইয়াৰ উপৰি ইহঁতক আমি এতিয়ালৈ দুটা ভ্যাকচিন দিলো। 7 দিন বয়সত ইহঁতক আমি F1 ভ্যাকচিন দিছিলো যাক ৰাণীখেত ভ্যাকচিন বুলিও কোৱা হয়। তাৰ পাছত 14 দিন বয়সত ইহঁতক আমি IBD ভ্যাকচিন দিছিলো আৰু ইয়াৰ উপৰি ইহঁতক আমি মাজে মাজে ভিটামিন আৰু ক্যালসিয়াম খাবলৈ দি আছো। আৰু এনেকৈ পোহপাল দিয়াৰ পাছত 22 দিনত ইহঁতৰ ওজন কিমান হয় সেইটো এতিয়া আমি আপোনালোকক দেখুৱাম। আমি 6টা সোণালী কুকুৰাৰ পোৱালিক ধৰিম আৰু 6টা সোণালী কুকুৰাৰ পোৱালিক ওজন কৰি আপোনালোকক দেখুৱাম। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আমি 6টা সোণালী কুকুৰাৰ পোৱালি ধৰি ললো আৰু এতিয়া আমি ইহঁতক ওজন কৰিম। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে 6টা সোণালী কুকুৰাৰ পোৱালিৰ ওজন দেখুৱাইছে 865 গ্ৰাম। 22 দিনত 6টা সোণালী কুকুৰাৰ পোৱালিৰ ওজন দেখুৱাইছে 865 গ্ৰাম। 865 গ্ৰামৰ পৰা যদি আমি এই প্লাষ্টিকটোৰ ওজন 25 গ্ৰাম বিয়োগ কৰি দিওঁ তেতিয়া কিমান থাকিব 840 গ্ৰাম। আৰু যদি 6টা সোণালী কুকুৰাৰ পোৱালিৰ ওজন 840 গ্ৰাম হয় তেনেহলে সেই হিচাপে গড় ওজন কিমান হ'ব 140 গ্ৰাম। মানে 22 দিনত এটা সোণালী কুকুৰাৰ পোৱালিৰ ওজন কিমান আহিছে 140 গ্ৰাম। বন্ধু বান্ধৱীসকল এই সোণালী কুকুৰাৰ পোৱালিবোৰে এতিয়ালৈ যেনেকৈ দানা খাইছে সেই হিচাপে ইহঁতৰ ওজন কেনেকুৱা হৈছে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয় জনাব।